मोंदनो परमारिन अलगी और जय धर्मे तो आज आमी इयात 233तम वीर बुधु भगतर जन्म बार्षिक पालन কৰিবলৈ ইয়াত সমবেত হৈছোঁ আৰু আমি মই সদৌ অসম কুৰুকুৰা সাহিত্য সভাৰ সভাপতি তো আমি আজি ইয়াত 233তম বীৰ বুধু ভগত ফ্ৰীডম ফাইটাৰৰ জন্ম জয়ন্তী পালন কৰিবলৈ আজি ইয়াত ধনপুৰ বিষ্মুৰী কাৰিগাঁৱত আমি কোকৰাঝাৰত অফিস মুকলি কৰিছোঁ ৰিসেপশন কমিটিৰ অফিস মুকলি কৰিছোঁ আৰু আমি আজিৰ পৰা অহা ফেব্ৰুৱাৰী মাহৰ 16 আৰু 17 দুই দিনে কাৰ্যসূচীৰে আমি বীৰ বুধু ভগতৰ জন্ম জয়ন্তী পালন কৰিম তো আমি ইয়াত 51 জনীয়া অভ্যৰ্থনা কমিটি বনাইছোঁ আৰু আজি আমি অভ্যৰ্থনা কমিটিৰ কাৰ্যালয় মুকলি কৰিছোঁ তো আমাৰ এই কমিটিত সভাপতি হিসাবে সুভাষ তিৰ্কী AWDCৰ ভাইস চেয়ারম্যান লগতে মুখ্য উদ্যোক্তা হিসাবে এই সমষ্টিৰে কোকৰাঝাৰ ৱেষ্টৰ লৰেন্স ইছলাৰী ডাঙৰীয়া উদ্যোক্তা হিসাবে আছে আৰু মই অভ্যৰ্থনা সমিতিৰ ওয়ার্কিং প্রেসিডেন্ট আৰু ইয়াত সাধারণ সম্পাদক হিসাবে আছে ফ্ৰান্সিছ চাৰ্মাকো আৰু আমি অভ্যৰ্থনা সমিতিৰ সকলে গোট খাই পেলাই অফিসটো মুকলি কৰিছোঁ আৰু আমি জানো যে আমাৰ কুৰুকুৰাসকলৰ ফ্ৰীডম ফাইটাৰ হিসাবে স্বাধীনতা সংগ্ৰাম হিসাবে বীৰ বুধু ভগত তেখেতে 1792 চনত তেখেতে 17 ফেব্ৰুৱাৰী জন্মগ্ৰহণ কৰিছিল এতিয়া বৰ্তমান সিল গাই গাঁৱত বৰ্তমান ৰাঁচীৰ ঝাৰখণ্ডত তো তেখেতক কুৰুসকলৰ বীৰ পুৰুষ হিচাপে আমি স্মৰণ কৰিছোঁ আৰু তেখেতৰ জন্ম জয়ন্তী আমি পালন কৰিবলৈ সকলোৱে যোজা হৈছোঁ তো আমি জানো যে কি সকলো জাতি জনগোষ্ঠী নিজা নিজা বীৰ শ্বহীদ আছে স্বাধীনতা সংগ্ৰামী আছে কিন্তু আমাৰ কুৰুসকলৰ ভিতৰত বীৰ বুধু ভগতেই মুখ্য আছিল তাৰ পিছত টানা ভগত আছিল তাৰ পিছত আছিল অসমত মাংগ্ৰি মেম আছিল আৰু এনেকুৱা বহুতো আছে কিন্তু প্ৰচাৰৰ ক্ষেত্ৰত বা তেখেতৰ নামবিলাক আমাৰ মাজত ভৱিষ্যত প্ৰজন্মবিলাক স্পষ্ট নহয় সেইকাৰণে আমি আমাৰ জাতীয় নেতা বীৰ বুধু ভগতৰ জন্ম জয়ন্তী পালন কৰিবলৈ আমি সকলোৱে ইয়াত যোজা কৰিছোঁ আৰু আমাৰ ইয়াত মুখ্য অতিথি হিচাপে আমাৰ BTRৰ প্ৰধান মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া উপস্থিত থাকিব আৰু লগতে AWDCৰ যিমানবিলাক সদস্যবিলাক আছে EM বিলাক আছে উপস্থিত থাকিব আৰু লগতে BTRৰ সকলোকে আমি অনুৰোধ জনাইছোঁ উপস্থিত থাকিবলৈ আৰু লগতে আমি যিমানবিলাক আদিবাসীসকল আছে বা উৰাওসকল আছে বিশেষকৈ উৰাওসকল আছে ইহঁতক অনুৰোধ জনাম যে 17 তাৰিখত দলে বলে আহি পেলাই ইয়াত যোগদান কৰে এই মই কুৰু সাহিত্য সভাৰ সভাপতি হিচাপে সকলোকে মই অনুৰোধ জনাইছোঁ